इनका इंडिया में आने वाला 16 इयर्स हो रहा है तो इसके বহাগতে আহিবি চেনাই কুপাতে পাহি কফ ফুল দিবলৈ বহাগতে সব গাইজ একদম ধুনীয়াকে জেতুকা টেতুকা লগাই ৰেডি হৈ আছো আৰু কলৈ যাম কি হ'ব সকলোখিনি আপোনালোকক দেখাই গৈ থাকিম আপোনালোকে চাই যাব বেছি দেৰি নথলো কাৰণে ইমান এটা কালাৰ নহ'লে বা চলি যাব আৰু ধুনীয়াকৈ আৰু এটা গহনাবোৰ উলিয়াই লৈছোঁ কি পিন্ধি যাম বিচাৰি আছো ধুনীয়াকৈ গোটেইখিনি উলিয়াই লৈ চাই লৈছোঁ কাৰণ মানে ডিচাইড কৰিব বৰ দিগদাৰ হয় আজিকালি ছোৱালী লগত নাথাকে কাৰণে আগতে মুনু লগত আছিলে কাৰণে মুনুৱে ঘপককৈ মানে কম্বিনেশ্যন কাপোৰৰ লগত কম্বিনেশ্যন মিলাই দিব পৰা গৈছিলে গহনাবোৰ আজিকালি নিজে নিজে বিচাৰি উলিয়াবলগীয়া হয় আৰু উপায় নাই আৰু মেখেলা চাদৰ পিন্ধিম যেতিয়া সেইযোৰ ভাল হ'ব নেকি কিজানি এয়াকে পিন্ধিম চাগে আৰু সেয়াৰ লগত কাণফুলি সেয়া হ'ব চাগে হয় সেইটোৱে হয় তো গতিকে সেয়া পিন্ধি মেলি যাম আপোনালোকক দেখুৱাম আজি ধুনীয়াকৈ ধামাকা হ'ব যেন লাগিছে এফালে জেতুকা লগাই লৈছোঁ আৰু সিফালে ধুনীয়াকৈ গহনাবোৰ উলিয়াই লৈছোঁ কি কেনেকুৱা ধামাকা হ'ব আপোনালোকে চাই যাওক আৰু মজাকৈ এতিয়া পিন্ধি লৈছোঁ সেইযোৰ পিন্ধিব লাগিব ধুনীয়াকৈ আৰু আছে খাৰু ওলোৱা নাই বাৰু তাৰপিছত দেখা যাব আৰু কি পিন্ধা যাব আপোনালোকক ৰেডি হৈ লগ পাই আছোঁ হাই গাইজ ৰেডি হৈ গ'লো ধুনীয়াকৈ এয়া পিন্ধি লৈছোঁ আজি তাৰপিছত টাইটেল তামনিল দেখি আপোনালোকে নিশ্চয় গম পাইছে তো গতিকে আজি এতিয়া ইটানগৰ গৈ আছোঁ আমাৰ থেৰাপি চেণ্টাৰলৈ এতিয়া আমি যাওঁ আমাৰ এওঁ থৈ আহিব তাৰপিছত আমি বাছত যাম আৰু কি পৰিৱেশ কেনেকৈ পৰিৱেশ সকলোখিনি আপোনালোকক দেখুৱাই গৈ থাকিম আপোনালোকে চাই যাব চ' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ বহুত বেছি ভালে আছে ভালে থাকক এয়া কামনা কৰিছে আমাৰ এও পইচা দিছে দেই ধুনীয়াকৈ আৰু ৰেডি হৈ গ'ল এতিয়া ধুনীয়াকৈ এতিয়া মৰ্ণিং এতিয়া কেইটা বাজিলে 8:30 বাজিলে আৰু 8:30 বজাত একদম ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ আৰু আপোনালোকে চাই যাওক আৰু আমাৰ এও এতিয়া থৈ আহিব চেণ্টাৰলৈ তো গতিকে আজি টাইটেল তামনি দেখি আপোনালোকে নিশ্চয় গম পাইছে আৰু 16 ইয়েৰ এনিভাৰ্চাৰী হয় ইণ্ডিয়াত বিগেন ইণ্ডিয়াত মানে 16 ইয়েৰ এনিভাৰ্চাৰী হয় আজি তো গতিকে একদম ধামাকা পাৰ্টি হ'ব আজি আপোনালোকে চাই যাওক ধুনীয়াকৈ আৰু বলক তেন্তে এতিয়া ইটানগৰ গৈ আছোঁ একদম পুৰা ৰেডি তো একদম সাজি কাচি আহি গৈছোঁ এতিয়া চব আমাৰ চেণ্টাৰত এতিয়া হেৰি হৈছে আমাৰ ইয়াত বাছ আহিব এতিয়া বাছত যাম আমি ধুনীয়াকৈ ইনজয় কৰিম আপোনালোকে চাই যাওক ধুনীয়াকৈ আৰু আহি আছে এতিয়া वाह मैडम का अच्छा लग रहा है गले में इतना बढ़िया लग रहा है हाय सर हाय बोल दीजिए मेरे फैमिली के लिए मेरी फैमिली के लिए तो एकदम ধুনীয়াকৈ আজি সাজি কাচি ৰেডি হৈ আছোঁ এতিয়া বাছ আহিব আৰু আহি আছে এইফালে মেডামো আহি আছে आंटी आप भी जाएंगे ये आंटी যাব बोले चलो बस आ गया हम लोग का बाबरी दलंगत पार কৰিছো সব মানে নিজৰ পাৰ্সোনেল গাড়ীত গ'ল ইয়াত মানুহ বহুত কমে হৈ গ'ল মানে দেৰি হ'লে গাড়ীখন আহা সেইকাৰণে পাৰ্সোনেল গাড়ীত গৈছেগে আৰু कैसे खुलता है खुलिबও নাজানিছো দেই কেনেকৈ খুলে खुलता कैसे है तो पहुँच गलो এতিয়া लिए तो बहुत तकलीफ है यहाँ में बैठ लेगा माँ তাত সোমাবলৈ দিগদাৰ হ'ব না কিন্তু नहीं सीट तो हेरी कर हो যাব और चार বহিলে হ'ল গৈ আছোঁ ভাল লাগিছে নাই ভাল লাগিছে हाँ भाभी ठीक है मज़ा लग रहा है मजा लग रहा है गरम ऊपर पर मजा लगिছে আৰু এতিয়া ধুনীয়া জেগা ইটানগৰৰ সেই জেগাডোখৰ মজা লাগিছে আৰু মেইন ৰাস্তাতে একদম ওপৰত থাকি গ'ল আমি তলত আহি গৈছোঁগৈ देने के लिए इधर आइए मैडम
Hi madam, good morning. गुड मॉर्निंग। अच्छा मैडम, आप कुछ लाया है सामान देने के लिए? हाँ लाया। इनका इंडिया में आने वाला 16 इयर्स हो रहा है, तो उसके लिए हम लोग ये एनिवर्सरी को हम लोग जो ही मना रहा है ना। और हम लोग का मैडम जो बोले गिफ्ट भी लेके आया है बोले ना। वाह 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 वाह। चलिए थैंक यू। बिगन के बारे में आज हम लोग का ग्लोबल 26 एनिवर्सरी और उसके बाद में बिगेन इंडिया का 16 एनिवर्सरी सेलिब्रेट करने जा रहा है सीओ सर के साथ। थैंक यू আৰু সেইফালে চব তো চাই যাওক আপোনালোকে কি কি দেখাব পাৰোঁ চেষ্টা কৰিম। এতিয়া মানুহ আহিছে, বহুত আহিছে এতিয়া, আৰু চিঅ' ছাৰক ৱেলকাম কৰিবলৈ দেখুৱাইছে আপোনালোকক এবাৰ দেই। এইফালে চিঅ' ছাৰ আহিলে মানে ৱেলকাম কৰিবৰ কাৰণে প্ৰেক্টিচ কৰি আছে। ন' মিউজিক ন' গান এইভাগে প্ৰেক্টিচ কৰি আছে ধুনীয়াকৈ। হেল্ল' মেডাম, হাই। হাই। এয়া ছাৰে আহি আছে আমাৰ চাউথ কোৰিয়াৰ পৰা। আজি চিঅ' ছাৰ হয় চাউথ কোৰিয়াৰ, তো গতিকে আজি আমাৰ ইয়াত আহিছে, তো অকণমান দেৰি পিছত উপস্থিত হ'বহি। তো গাইজ আপোনালোকক দেখুৱাম বাৰু, চাই যাব আপোনালোকে। এতিয়া ষ্টেজৰ ওপৰত ফাইনেল প্ৰেক্টিচ কৰি আছে ধুনীয়াকৈ মিউজিকৰ লগত, আৰু চিঅ' ছাৰ আহি পোৱাহি নাই এতিয়ালৈকে। তো গতিকে আপোনালোকে চাই যাওক আৰু কি কেনেকৈ দেখুৱাব পাৰোঁ সকলোখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰোঁ। सीओ सर के लिए एक बार जोरदार क्लैपिंग होनी चाहिए। थैंक यू आप लोग इतना प्यार और रिस्पेक्ट देने के लिए थैंक यू आप सभी को। चलिए आप लोग बैठ जाइए, अपना अपना सीट बेल्ट आप लोग टाइट कर लीजिएगा और गाना सुनिएगा।
में आप लोग सब लोग खड़े हो जाइए। अभी नेशनल एंथम होगा, इंडियन नेशनल एंथम होगा, उसके बाद में कोरिया का नेशनल एंथम होगा, उसके बाद बिगेन सॉन्ग होगा। आप लोग रेडी हो जाइए। चलिए नेशनल एंथम साथ में गाना है। पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे भारत माता की भारत माता की भारत माता की। अभी कोरियन नेशनल एंथम होगा। अभी बिगेन सॉन्ग होगा। क्लैपिंग कीजिए, क्लैपिंग कर सकते हैं। उस सर ने सोचा कर इतनी ज्यादा बारिश हुई थी, सर ने सोचा कि आगे जो हमारे प्यारे प्यारे किस्म है वो आ पाएंगे या नहीं आ पाएंगे। सर ने ऐसे सोचा कर बट आज का जो माहौल है, आज का जो वेदर है बहुत अच्छा है, कहना चाह रहे हैं। तो आप सबके लिए भी तालियां एक बार। बहुत धन्यवाद। तो उसके लिए बहुत ज्यादा धन्यवाद करते हैं सीओ सर आप लोगों को। 어저께 여기 이렇게 준비하느라고 고생들 많이 했어요. कहना चाह रहे हैं कि कल भी आए थे और सारे जो मैम और सर देख रहे हैं सब आके यहाँ पे प्रिपरेशन करा था। চ' গেছ প্ৰগ্ৰাম চলি আছে। তাৰপিছত আমি অকণমান বাহিৰত আহি গৈছোঁ। কি ধুনীয়া জেগা সেইডোখৰ, মানে একদম গ্ৰীণ এৰিয়া, এফালে পাহাৰীয়া জেগা আৰু এনেকুৱা মজা লাগিছে। সেইফালে কিনাৰত নদীও আছে। কাहाँ से उधर से जाएंगे, চলো यहाँ से जाएंगे। তো আপোনালোকক দেখাইছোঁ ধুনীয়াকৈ দেই। এয়া এইফালে নদী আছে, এইফালে পাহাৰ, প্ৰকৃতিটো একদম বহুত বিউটিফুল লাগিছে ইয়াত না, বঢ়িয়া। हाँ पहाड़ पहाड़ पूरा सब माने ग्रीन ग्रीन। क्या है ঔটেঙা এইজোপা ঔটেঙা এজোপা আছে দেই ইয়াত। বা ঔটেঙা লাগ रहा है तो बहुत है। अरे बाप रे बहुत है, ঔটেঙা লাগি আছে একদম সেইফালে। আরে ওলাই আহি গৈছে আমি অকণমান, ধুনীয়া লাগিছে জেগাডোখৰ। মেইন ৰাস্তা হা একদম ওপৰ মে না, একদম আমি তলত নামি আহি গৈছোঁ। इतना लकी है हम लोग जो ये 26 एनिवर्सरी को सीओ सर का साथ में सेलिब्रेट करने का मौका मिल रहा है। जवा देना नहीं है क्या, हम लोग प्राउड फील कर रहे हैं ना, नहीं है?
প্ৰগ্ৰাম শেষ হৈ গ'ল তাৰপিছত এতিয়া ভাত খাবলৈ লাইন লাগিছে ভাত খাই যাব লাগে বুলি কৈছে তো গতিকে লাইন লাগি আছে একদম পুৰা সেইফালে লম্বা লাইন ৰেডি সেইফালে ফটো উঠাই আছে সুন্দৰ না হয় নি তো সেইফালে পুৰা লাইন লাগি আছে আৰু আমিও সেইফালে লাইনত আছোঁ हाँ मैडम कैसा लगा आज ठीक लगा बहुत अच्छा लगा बहुत अच्छा लगा बहुत अच्छा लगा अच्छा लगा सुंदर লাগিছে হাই গাইছ আহি গৈছোঁ ভাত খাই ধুনীয়াকৈ সেয়া একদম ধুনীয়া জেগা আৰু সেয়া ড্ৰি গ্ৰাউণ্ডত আছিলে এয়া আজি প্ৰগ্ৰামটো তো ধুনীয়াকৈ প্ৰগ্ৰাম এটেম্প কৰি আহি গ'লোঁ বাট আমি নাচিব নাপালোঁ আৰু নাচিম বুলি আহি গৈছিলোঁ তৈয়াৰী একদম ধুনীয়াকৈ কৰি বহুত আমাৰ মানে টীমটোৱে নাচিম বুলি প্ৰগ্ৰাম ধুনীয়াকৈ বনাইছিলোঁ বাট মানে তেনেকৈ নাচিবলৈ সময় নহ'লে কাৰণ চিঅ' ছাৰে ৰিটাৰ্ণ যাবগৈ লাগিছিলে হলংগীৰ পৰা ফ্লাইট আছিলে তো ধুনীয়াকৈ মানে সময়টো নহ'লেগৈ প্ৰডাক্টছৰ বিষয়ে ডিছকাশ্যন কৰোঁতে সময়খিনি গ'ল আৰু একদম সময় শ্বৰ্ট আছিলে আজি তো ধুনীয়াকৈ বুলি বহুত এনজয় কৰিলোঁ বহুত মানে মস্ত লাগিলে আজি তো ধুনীয়াকৈ এফালেকে এনজয় কৰি মেলি আহি গৈছোঁ আজি আমি কেইজনীমানহে আহিছোঁ আমি মানে সব পাৰ্চনেল গাড়ীত গ'লগৈ কাৰণ আমি উইংগাৰত আহিছোঁ বাছ আছিলে বাছটো কেঞ্চেল কৰি উইংগাৰত আহি গৈছোঁগৈ কাৰণ মানে মানুহ বহুত কম হৈ গ'ল বহুতে নাম দিছিলে পাছত যামকৈ বাট মানে পাছতকৈ মানুহ বহুত কম হৈ গ'ল কাৰণে উইংগাৰত আহিবলগীয়া হ'ল তাৰপিছত মানে নিজৰ পাৰ্চনেল গাড়ীত মানে কাৰোবাৰ গাড়ীত তেনেকৈ গ'লগৈ আৰু চব মানুহবোৰ তো গতিকে আমি কেইজনীমানহে আহিছোঁগৈ উইংগাৰত তো আহি মেলি ধুনীয়াকৈ এনজয় কৰিলোঁ দেই বুলি আৰু তো বহুত মজা লাগিলে বহুত এনজয় কৰিলোঁ গাইজ কেনেকৈ লাগিছে আপোনালোকে জনাব আৰু যিসকলে মোৰ চেনেলটো চাইছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ যিসকলে নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আৰু এয়া হাই গাইজ আহি পাই গ'লোঁ ঘৰ আৰু একদম মজাকৈ যি গৰম লাগিছে আজি কেইটা বাজিলে এতিয়া 2:30 বাজি গ'লগৈ তো একদম আৰু বহুত এনজয় কৰিলে আৰু বহুত মজা লাগিলে আৰু চিঅ' ছাৰ আহিলে আজি অলংগীৰ পৰা মানে 3টা বজাত ফ্লাইট আছিলে কাৰণে জলদি প্ৰগ্ৰামটো শেষ কৰি দিলে তাৰপিছত নাচিম গাম চবে মানে তৈয়াৰী কৰি গৈছিলে বাট সময় নহ'লে আজি কাৰো তেনেকৈ তো গতিকে একদম ধুনীয়াকৈ আজি এনজয় কৰিলোঁ আৰু কেনে লাগিছে আপোনালোকে জনাব আৰু একদম মজাকৈ আজি এনজয় কৰি ল'লোঁ আৰু চিঅ' ছাৰ মানে চাউথ কোৰিয়াৰ হয় বাট মানে থাকে দিল্লীত থাকে মানে অহা যোৱা কৰি থাকে আৰু মানে আমাৰ বিগেন কোম্পানীটো মানে হেডকোৱাৰ্টাৰ হয় দিল্লীত গতিকে দিল্লীত থাকে দিল্লীলৈ গ'লগৈ আৰু মানে হিন্দীও নাজানে ইংলিছো নাজানে কোৰিয়া ভাষাত জানে আৰু ট্ৰান্সলেশ্যন কৰিবলৈ এজন লগত লৈ ফুৰে তো গতিকে আজি এনজয় কৰিলোঁ আৰু ভিডিঅ'টো কেনে লাগিছে জনাব আজিলৈ ইমানেই আকৌ আহিম নতুন ভিডিঅ'লৈ তেতিয়ালৈকে বাই বাই